অনুৰোধ জনাইছো পুলিচ প্ৰশাসনক যে এটা ৰুল বান্ধি দিয়ক যাতে কোনো বিহু অনুষ্ঠানত ৰাতি পোহৰ হোৱালৈকে বিহু গাব নোৱাৰে। আজি সেইটোৰ ফলতেতো নিশামণি হালৈৰ প্ৰাণ হেৰুৱাব লগা হ'ল বা যিসকল নাচনী বা ঢুলীয়া তেওঁলোক আঘাতপ্ৰাপ্ত হৈ মেডিকেলত চিকিৎসাধীন হৈ আছে সেইটো কাৰণতে আজি গাড়ী চালকজনক দোষ দি লাভ নাই। কষ্ট সকলো কামতে আছে, আপুনি যিটো কাম কৰি আছে সেইটো কামতো কষ্ট আছে। গোটেই ৰাতি টোপনি ক্ষতি কৰা ধেমালি কথা নহয়, আৰু এদিন দুদিন কৰা বেলেগ কথা। গোটেই বিহু মাহটো বহাগ মাহটোৱে টোপনি ক্ষতি কিমান অনুষ্ঠান গায়। আজি নাচনী ঢুলীয়া ইখনৰ পিছত সিখন অনুষ্ঠান গাব যায়, কিমান কষ্ট কৰে, আৰু যেতিয়া নেকি সেই কষ্ট কৰি গাড়ীখনত বহে তেতিয়া সকলোৰে টোপনি আহি যাব, হয় নে নহয়? মই পুলিচ প্ৰশাসনক আকৌ এবাৰ অনুৰোধ জনাইছো, এই ৰুলটো বান্ধি দিয়ক যাতে ৰাতি পোহৰ হোৱালৈকে কোনো বিহু অনুষ্ঠানত বিহু গাব নোৱাৰে। যাতে পুলিচ প্ৰশাসনে এই ভিডিঅ'টোৰ দ্বাৰাই অলপ কিবা গুৰুত্ব দিয়ে, আৰু মই তাকে আশা কৰিছো। আজি ৰাতিপুৱা যিটো আমি খবৰ পালো সঁচাকৈ আমাৰ বাবে বহুত দুখ লগা খবৰ। নিশামণি হালৈৰ যি অকাল মৃত্যু সঁচাকৈ আমি এক মানি ল'ব নোৱাৰা অনুভৱ। আজি তেওঁৰ ঘৰৰ পৰিয়ালে কিমান কষ্টত আছে, কিমান দুখত আছে, একমাত্ৰ সেই পৰিয়ালটোহে ভোগ কৰি আছে। নিশামণি হালৈৰ আত্মাই চিৰশান্তি লাভ কৰক। আৰু মই অনুৰোধ জনাইছো পুলিচ প্ৰশাসনক যে এটা ৰুল বান্ধি দিয়ক যাতে কোনো বিহু অনুষ্ঠানত ৰাতি পোহৰ হোৱালৈকে বিহু গাব নোৱাৰে। আজি সেইটোৰ ফলতেতো নিশামণি হালৈৰ প্ৰাণ হেৰুৱাব লগা হ'ল বা যিসকল নাচনী বা ঢুলীয়া তেওঁলোক আঘাতপ্ৰাপ্ত হৈ মেডিকেলত চিকিৎসাধীন হৈ আছে সেইটো কাৰণতে আজি গাড়ী চালকজনক দোষ দি লাভ নাই। কষ্ট সকলো কামতে আছে, আপুনি যিটো কাম কৰি আছে সেইটো কামতো কষ্ট আছে। গোটেই ৰাতি টোপনি ক্ষতি কৰা ধেমালি কথা নহয়, আৰু এদিন দুদিন কৰা বেলেগ কথা। গোটেই বিহু মাহটো বহাগ মাহটোৱে টোপনি ক্ষতি কিমান অনুষ্ঠান গায়। আজি নাচনী ঢুলীয়া ইখনৰ পিছত সিখন অনুষ্ঠান গাব যায়, কিমান কষ্ট কৰে, আৰু যেতিয়া নেকি সেই কষ্ট কৰি গাড়ীখনত বহে তেতিয়া সকলোৰে টোপনি আহি যাব, হয় নে নহয়? মই পুলিচ প্ৰশাসনক আকৌ এবাৰ অনুৰোধ জনাইছো, এই ৰুলটো বান্ধি দিয়ক যাতে ৰাতি পোহৰ হোৱালৈকে কোনো বিহু অনুষ্ঠানত বিহু গাব নোৱাৰে। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে, যাতে পুলিচ প্ৰশাসনে এই ভিডিঅ'টোৰ দ্বাৰাই অলপ কিবা গুৰুত্ব দিয়ে, আৰু মই তাকে আশা কৰিছো।